Hello friends, পুনৰবাৰ স্বাগতম জনাইছোঁ শিকোহালৈ। আজিৰ এই ভিডিঅ'ত খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে, কাৰণ মই আজি আপোনালোকৰ সৈতে ডিছকাছ কৰিম কোৱান্ট ছেকশ্যনৰ আটাইতকৈ ইম্পৰ্টেণ্ট টপিক নাম্বাৰ এণ্ড ছিৰিজৰ বিষয়ে। ঠিক আছে, আপোনালোকে হয়তো জানেই বা নাজানিলেও কৈ দিছোঁ যে এইটো এটা এনেকুৱা টপিক হয় যিটো টপিকৰ পৰা আটাইতকৈ বেছি মাৰ্ক আহে। ঠিক আছে, এইটো স্ক'ৰ কৰিবলৈ একেবাৰে সহজ যদি আপোনালোকে বুজি পায় ভালদৰে, আৰু যদি বুজি নাপায় কিন্তু আপোনালোকৰ ভুল হোৱাৰ চান্সো বহুত থাকে। ঠিক আছে, চ' আজি মই ডিছকাছ কৰিম নাম্বাৰ ছিৰিজৰ পেটাৰ্ণছবোৰৰ বিষয়ে, কেনেকৈ আপোনালোকে সহজে ট্ৰিক ইউজ কৰি আপোনালোকে ছল্ভ কৰিব পাৰিব। ঠিক আছে, চ' ফাৰ্ষ্টলি আপোনালোকে জানিব লাগিব নাম্বাৰ এণ্ড ছিৰিজটো কি বস্তু হয়। এতিয়া নাম্বাৰ এণ্ড ছিৰিজ হ'ল যে আপোনালোকক এটা নাম্বাৰৰ এটা ছিৰিজ দিয়া থাকিব, আৰু সেই ছিৰিজটোৰ পৰা আপোনালোকক দুই তিনি ধৰণৰ কুৱেশ্যন কৰিব। ফাৰ্ষ্টটো হ'ল যে আপোনাৰ নেক্সট নাম্বাৰ কি, আপোনালোকৰ নাম্বাৰকেইটা দিয়া থাকিব, লাষ্টৰ নাম্বাৰটো কি সেইটো উলিয়াব দিব। ঠিক আছে, আৰু এটা হ'ল যে আপোনাৰ মিচিং ভেলুটো উলিয়াব দিব। এটা ছিৰিজ দিব, ছিৰিজটোৰ পৰা মাজৰ এটা নাম্বাৰ এটা আঁতৰাই দিব আৰু সুধিব যে সেইটো উলিয়াব দিব। ঠিক আছে, সেইটো কি নাম্বাৰ সেইটো উলিয়াব দিব। আৰু থাৰ্ডটো হ'ল যে আপোনালোকক পুৰা ছিৰিজ এটা দিয়া থাকিব, গোটেইকেইটা নাম্বাৰ দিয়া থাকিব, আৰু তাৰপৰা ফাইণ্ড আউট কৰিব লাগিব কোনটো ৰং ভেলু হয়। ঠিক আছে, যোনটো অশুদ্ধ নাম্বাৰ থাকে সেইটো উলিয়াব দিব। ঠিক আছে, যে নাম্বাৰ ছিৰিজৰ যিবিলাক প্ৰব্লেম দিয়া থাকে সেইবিলাক ছল্ভ কৰিব কাৰণে আপোনালোকে ফাৰ্ষ্ট কি কৰিব লাগিব, কি পেটাৰ্ণত দিয়া আছে এইটো ভালকৈ চাব লাগিব। যদি আপোনালোকে গম পাই যায় যে কি পেটাৰ্ণত আপোনালোকৰ ছিৰিজটো দিয়া আছে, যদি আপোনালোকে উলিয়াব পাৰে 1 ছেকেণ্ড বা 2 ছেকেণ্ডৰ ভিতৰতে আপোনালোকে এইটো এনচাৰ উলিয়াব পাৰিব। ঠিক আছে, চ' মই আজি এই ভিডিঅ'টোত মই নাম্বাৰ ছিৰিজৰ পেটাৰ্ণছবোৰৰ টাইপবোৰৰ বিষয়ে ডিছকাছ কৰিম, আৰু লগতে কেইটামান প্ৰব্লেমো ছল্ভ কৰিম যাতে আপোনালোকৰ বুজাত সহজ হয়। চ' বলক টাইপছবোৰ চাই লওঁ। ফাৰ্ষ্ট টাইপটো আপোনালোকে স্ক্ৰীনত দেখা পাই আছে, এডিশ্যন ছিৰিজ বুলি কোৱা হয়, এডিশ্যন ছিৰিজ বুলি কোৱা হয় এইটো। ঠিক আছে, এডিশ্যন ছিৰিজটো আপোনালোকে কেনেকুৱা এইটো চাই লওক। এডিশ্যন ছিৰিজটো আপোনালোকে কেনেকৈ গম পাব যে এইটো ছিৰিজটো যে এডিশ্যন ছিৰিজ হয়, এইটো কেনেকৈ গম পাব। সেইটো আপুনি কেনেকৈ গম পাব যে আপোনালোকে পেটাৰ্ণটো চাব আৰু গম পাব যে এইটো এটা যে নাম্বাৰবিলাক ইনক্ৰিজ হৈ আছে। ঠিক আছে, কম কমকৈ ইনক্ৰিজ হৈছে। আপোনালোকে এনেকুৱা নহয় যে হঠাতে নাম্বাৰটো বহুত বাঢ়ি গৈছে, এনেকুৱা কেতিয়াও নহয় এডিশ্যন ছিৰিজত। ঠিক আছে, এডিশ্যন ছিৰিজত কি হ'ব, সদায় এটা কম কমকৈ কি হয় বাঢ়ি আহিব, বা এটা কোনো গতিত এটা নাম্বাৰবোৰ ইনক্ৰিজ হৈ থাকিব। সেইকাৰণে এডিশ্যন ছিৰিজটোক ইনক্ৰিজিং ছিৰিজ বুলি কোৱা হয়। ঠিক আছে, চ' বলক প্ৰব্লেম কৰি চাওঁ। আপুনি স্ক্ৰীণত দেখি আছে, ফাৰ্ষ্ট প্ৰব্লেমটো লৈছোঁ। অ'কে, আপোনাৰ ফাৰ্ষ্ট এক্সাম্পলটো চাওক। ফাৰ্ষ্ট আছে 2 আছে, দেন 8 আছে, 14, 20। এতিয়া নেক্সট নাম্বাৰ ইয়াত কি হ'ব সেইটো উলিয়াব দিছে। এতিয়া কেনেকৈ ওলাম চাওক। আমি ফাৰ্ষ্ট চাম ইয়াৰ মাজত কি হৈ আছে, ইনক্ৰিজ হৈছে। আমি গম পাইছোঁ যে এইটো এটা এডিশ্যন ছিৰিজ হ'ব পাৰে। ঠিক আছে, এতিয়া আমি ভালকৈ চালোঁ, আমি গম পালোঁ যে ইয়াত 2 আছে, নেক্সট 8 আছে। আমি চাওঁতে গম পালোঁ যে ইয়াত কিমান 6 প্লাছ হৈ আছে। ঠিক আছে, এতিয়া নেক্সটটো চাওঁ, 8 আছে, ইয়াত কিমান আছে 14 আছে। তেতিয়া আমি গম পালোঁ যে ইয়াত কিমান আকৌ 6 বাঢ়িছে। 14 আছে, ইয়াত 20 আছে, আৰু গম পালোঁ যে ইয়াত কিমান 6 প্লাছ হৈ আছে। আমি গম পালোঁ যে এই সংখ্যাৰ মাজে মাজে কি হৈছে, সংখ্যাকেইটাৰ মাজে মাজে 6ৰ গেপ আছে। তো নেক্সট নাম্বাৰটো কিমান হ'ব, এইটো 6 প্লাছ হ'ব ইয়াত, যিহেতু এইটো 6 প্লাছ হৈছে, এইটো 6 প্লাছ হৈছে, এইটো 6 প্লাছ হৈছে, এইটোতো কি হ'ব 6 প্লাছ হ'ব। গতিকে 20ৰ লগত 6 প্লাছ হ'লে আমি কিমান পাম, নেক্সট নাম্বাৰটো 26। এইটো হ'ব আপোনাৰ এনচাৰ। ঠিক আছে, এডিশ্যন ছিৰিজটো সহজ, খুবেই সহজ, আপোনালোকৰ কোনো টান নহ'ব এনচাৰটো কৰিবলৈ। এতিয়া এইটো ছিৰিজৰ এটা নেক্সট প্ৰব্লেম, এনেকুৱা নহয় যে গোটেইকেইটা ছেম নাম্বাৰ প্লাছ হৈ থাকিব, 2, 3, 4, 5 এনেকৈও আগবাঢ়িব পাৰে। নেক্সট প্ৰব্লেমটোলৈ যাওঁ। ফাৰ্ষ্ট 2 আছে, তাৰপিছত 4 পালোঁ, কিমান প্লাছ হৈছে 2 প্লাছ হৈছে। 4 আছে, 7 পালোঁ, কিমান প্লাছ হৈছে 3 প্লাছ হৈছে। 7 আছে, 11 পালোঁ, কিমান প্লাছ হৈছে 4। এতিয়া আমি গম পাই গৈছোঁ যে এইটো এটা 2, 3, 4 এনেকৈ প্লাছ হৈ গৈছে। এতিয়া 2, 3, 4 প্লাছ হ'ল, নেক্সটটোত কিমান প্লাছ হ'ব 5 প্লাছ হ'ব। 11ৰ লগত যদি 5 প্লাছ কৰি কিমান পাম আমি 16। এইটো হ'ল এনচাৰ। ঠিক আছে, আকৌ এবাৰ মই কৈ দিছোঁ, এডিশ্যন ছিৰিজত আপোনালোকে ইনক্ৰিজ হ'ব নাম্বাৰবিলাক, কিন্তু কম কমকৈ হৈ থাকিব, হঠাৎ কেতিয়াও বাঢ়ি নাযায়। ঠিক আছে, এইখিনি মনত ৰাখিব খালি, হঠাৎ কেতিয়াও বাঢ়ি নাযায়। যদি আপোনালোকৰ নাম্বাৰবিলাক বাঢ়ি বাঢ়ি গৈ আছে, আপোনালোকে গম পাই যাব এইটো এডিশ্যন ছিৰিজ। তেতিয়া আপোনালোকে চাব কিমান কিমান বাঢ়িছে, আৰু সেইটো মিলাই আপুনি এনচাৰটো কৰিব পাৰিব। ঠিক আছে, এতিয়া নেক্সট টাইপটোলৈ যাওঁ। নেক্সট টাইপটো হ'ল আমাৰ ডিফাৰেঞ্চ ছিৰিজ। ডিফাৰেঞ্চ ছিৰিজটো কি হ'ল যে আপোনালোকৰ যিবিলাক নাম্বাৰ থাকিব সেইবিলাক কমি কমি গৈ থাকিব। আপোনালোকে দেখিছে ইয়াত কমি কমি 200 আছে, 192 কমি গৈছে, আকৌ কমিছে, এনেকৈ কমি কমি গৈ থাকিব। কিন্তু এটা কথা মনত ৰাখিব, ডিফাৰেঞ্চ ছিৰিজত কেতিয়াও ঘপকৈ
কমি নাযায় এটা কোনো এটা গতিত এটা এইটো কমি থাকিব ঠিক আছে এইটো মনত ৰাখিবলগীয়া কথা এইটো যে যদি কমি যায় আপোনালোকে গম পাব ডিফাৰেন্স সিৰিজ আৰু যদি খপকে যদি কমি গৈছে সেইটো কিবা বেলেগ হ'ব সেইটো মই আগলৈ ডিসকাস কৰিম ঠিক আছে যেতিয়া আমি খপকে কমি যাব সেইটো এটা বেলেগ সিৰিজ হ'ব আকৌ এবাৰ গৈছো কিন্তু যদি আপোনালোকৰ এটা গতিত স্বাভাৱিকভাৱে আমাৰ কমি গৈ আছে তেতিয়া সেইটো ডিফাৰেন্স সিৰিজত পৰিব ঠিক আছে আমি চাও 200 আছে 192 হৈছে 8 কমি কিমান হৈছে 192 হৈছে -8 মাইনাস হৈছে পৰা তাৰ নেক্সট চাও আকৌ আমি চলো যে 192 পৰা 184 পাইছে কিমান কম হৈ আছে আকৌ 8 কম হৈ আছে আকৌ 84 পৰা 176 চালো কিমান কম হৈছে 8 কম হৈছে গতি আমাৰ যদি ইয়াৰ নেক্সট নাম্বাৰটো হ'ব হেতু কিমান হ'ব -8 হ'ব -8 হলে আমি কিমান পাম 168 ঠিক আছে এটো হ'ব আপোনালোকৰ आंसर The next example লৈ যাও next হ'ল আকৌ চাব যে 100 আছে 90 আছে 80 হৈছে দেন আমাক উলিয়াব দিছে নাম্বাৰটো দেন 60 আছে এটো হ'ল আপোনাৰ মিসিং মই যোনটো কৈ থৈ দিছো মিসিং টাৰ্মটো উলাব দিয়ে হেতু হ'ল এটো ঠিক আছে এটো আপোনাৰ থাকিব যে মিসিং ভ্যালুটো উলাব বুলি এনেকা থাকিব ঠিক আছে তো এটো যেহেতু ডিক্ৰিজ হৈ গৈ আছে ডিক্ৰিজিং সিৰিজ বুলিও কয় এটো ডিফাৰেন্স সিৰিজ গতিকে আমি গম পাম যে এটো এটা ডিফাৰেন্স সিৰিজ ঠিক আছে দে চাম আমি কিমান ডিফাৰেন্স আছে 100 আছে 90 পালো 10 ডিফারেন্স দেন 80 পালো আকৌ ডিফারেন্স 10 -10 দেন নেক্সট কিমান হ'ব আকৌ 10 ডিফারেন্স হ'ব আকৌ নেক্সট কিমান হ'ব 10 ডিফারেন্স হ'ব দে 80 পৰা আমি 10 ডিফারেন্স যদি হয় বা 10 বিয়োগ কৰো কিমান পাম 70 পাম দে সাম যে নেক্সট দুটা মাজতো আকৌ 10 ৰ গ্যাপ থাকিব লাগিব কিমান আছে 70 আছে আৰু 60 পালো কিমান গ্যাপ আছে 10 গতিকে মিলিছে গতিকে 70 হ'ব আমাৰ आंसर ঠিক আছে আশা কৰিছো আপোনালোকে বুজিছে এতিয়া নেক্সট সিৰিজটো লৈ যাও और नेक्स्ट सीरीज तो मल्टीपल सीरीज एटे मल्टीपल सीरीज तो इंक्रीजिंग सीरीजर निसिना কি হ'ব মাল্টিপল সিরিজটো কি হ'ব নাম্বার বিলাক আপোনালোকৰ ইনক্ৰিজ হৈ যাব কিন্তু আপোনালোকৰ হ'ব কি হ'ব নাম্বাৰবোৰ ঘপকে আপোনালোকে চাব যে ঘপকৈ আপোনালোকৰ বহুত বেছি বাঢ়ি যাব ঠিক আছে ইনক্ৰিজ হৈ যাব ঘপকে এটা নাম্বাৰ বহুত বেছি বাঢ়ি যাব তেতিয়া আপোনালোকে গম পাব যে হেতু মাল্টিপল সিরিজ কিন্তু আপোনালোকে হেতু এডিশন সিরিজ বুলি প্লাস কৰি নাথাকিব যেতিয়া আপোনালোক ঘপকে নাম্বাৰ এটা বাঢ়ি যাব তেতিয়া হেতু হ'ব মাল্টিপল সিরিজ ঠিক যেনেকৈ আমাৰ ইয়াত বাঢ়ি গৈছে চাওকচোন চাওক সিরিজটো ফার্স্ট আপোনাৰ কি আছে 6 আছে দেন আছে কি 12 আছে 36 আছে বাঢ়ি আছে এতিয়ালৈকে যদি আপোনালোক চাই আপোনালোক কি এটো এডিশন সিরিজ বুলি ভাবিব পাৰে কিন্তু চাওক এটো নেক্সট নাম্বাৰটো চাওক 144 লগে লগে আপোনাৰ ঘপকে কি হৈছে বহুত এটা ডিফারেন্স হৈ গৈছে বহুত বাঢ়ি গৈছে ঠিক আছে তেতিয়া তেনেস্থলত আপোনালোকে গম পাব যে এইটো এটা এডিশন সিরিজ নহয় এইটো এটা মাল্টিপল সিরিজ ঠিক আছে এতিয়া আমি চাম এইটো এতিয়া মাল্টিপ্লিকেশন কৰি চাম 6 আছে 12 হৈছে গতি কিমান মাল্টিপ্লাই হৈছে ইয়াত 2 ঠিক আছে নেক্সট আছে আপোনাৰ 12 আছিল 36 হৈ গ'ল 12 পৰা 36 হ'ব কিমান মাল্টিপ্লাই হ'ব 3 মাল্টিপ্লাই হ'ব নেক্সট টু আকৌ 36 লগত 4 মাল্টিপ্লাই কৰি 144 পালো ঠিক আছে নেক্সট টু কিমান হ'ব 4 মাল্টিপল হৈছে এতিয়া নেক্সট টু কিমান হ'ব 2 মাল্টিপল ফার্স্ট টু 2 মাল্টিপল হৈছে নেক্সট টু 3 হৈছে তাৰ পিছত 4 মাল্টিপল হৈছে এতিয়া নেক্সট টু কি হ'ব obviously 5 আহিব হয় না নেক্সট টু কিমান হ'ব 144 লগত 5 মাল্টিপ্লাই কৰিলে যিমান পাম আমি হেতুৱে হ'ব आंसर এতিয়া 44 ৰ লগত 144 ৰ লগত আমি কিমান কৰিম 5 মাল্টিপ্লাই কৰি কিমান পাম 780 ঠিক আছে এটো হ'ব আমাৰ आंसर আশা কৰো আপোনালোকে বুজিছে ঠিক নেক্সট আকৌ নেক্সট প্ৰবলেমটো লৈ লো ফার্স্ট আছে 24 96 তাৰ আকৌ খপকে বাঢ়ি গৈছে 384 হৈ গৈছে এটো আপোনালোকে দেখা পাইছে যে খপকৈ কি হৈছে বহুত এটা বাঢ়ি গৈছে এটা আপুনি গম পাব এটো কি সিরিজ মাল্টিপল সিরিজ ঠিক আছে এটা আমি চাও এটো কৰি সলভ কৰি চাও 6 আছে 24 আছে কিমান মাল্টিপ্লাই কৰিছে 4 আকৌ 24 ৰ পৰা 96 পালো আকৌ 4 মাল্টিপ্লাই কৰিব লাগিব 24 into 4 কিমান হ'ব 24 4 96 আকৌ 96 ৰ লগত 4 মাল্টিপ্লাই কৰা হৈছে ইয়াত পাছে কিমান 384 এতিয়া নেক্সট আমাৰ आंसरটো কি হ'ব মিসিং সৰি নেক্সট ভ্যালুটো হ'ব কি আকৌ 384 ৰ লগত 4 মাল্টিপ্লাই হ'ব সেম যেটো গুটেখিনি আগতে 4 মাল্টিপ্লাই হৈ আহি আছে নেক্সট নাম্বাৰটো 4 মাল্টিপ্লাই কৰি যিমান পাম এটোৱে হ'ব আপোনাৰ आंसर 84 ৰ লগত 4 মাল্টিপ্লাই কৰিলে আমি পাম 900 পৰা
64 minus করলে কিমান হ'ব 1536 কিমান হ'ব 1536 এটো হ'ব আমাৰ आंसर ঠিক আছে একেবাৰে সহজ যদি আপোনালোকে প্যাটাৰ্নটো বাছি ল'ব পাৰে কেনেকৈ তে মই আপোনাক কৈ দিলো যে মাল্টিপল সিৰিজ কেনেকৈ বাছিব বা এডিশন সিৰিজ কেনেকৈ বাছিব ঠিক আছে তে আজিৰ লাষ্ট যোনটো প্যাটাৰ্ন হেতুলে যাও হ'ল ডিভিজন সিৰিজ ঠিক আছে এতিয়া এটো ঠিক আপোনালোকৰ ক'ব গ'লে এটো ডিক্ৰিজিং সিৰিজে হয় এটো কি হ'ব ভ্যালুবোৰ কি হ'ব কমি যাব কিন্তু ভ্যালুবোৰ যেতিয়া কমি যাব হেতু আপোনালোকৰ ডিফারেন্ট সিরিজও হ'ব পাৰে কিন্তু কি হ'ব ইয়াত আপোনাৰ খপকৈ কি হ'ব নম্বৰটো বেছিকৈ কমি যাব 4500 আছে চাওকচোন আপোনালোকৰ ডিফারেন্সটো 900 হৈ গ'ল বহুত ডিফারেন্স হৈ গ'ল দেন 180 আকৌ বহুত ডিফারেন্স হৈ গ'ল দেন 36 যেতিয়া এনে খপকে যেতিয়া নম্বৰটো কমি যাব হেতু হ'ব কি হ'ব আপোনালোকৰ ডিফারেন্ট সৰি ডিভিজন সিরিজ এই ডিভিজন সিরিজটো আমি যদি উলুটাকে যাও এপিনৰ পৰা গ'লে ডিভিজন সিরিজ যদি এনেকে উলুটাকে আহো এটো কি হ'ব মাল্টিপ্লিকেশন সিরিজৰ নিচিনা হৈ যাব ঠিক আছে কিন্তু আমি লেফট সাইডৰ পৰাই কৰি যাম ঠিক আছে ফার্স্ট ইজ কিমান আমাৰ 4500 দেন আছে 900 তো 45 ও 100 কিমান ৰে 900 ডিভাইড কৰিলে আমি কিমান পাম 5 পাম 945 হলে 45 5 টাইম ডিভাইড কৰা হৈছে আকৌ এটোৰে এটো আকৌ 180 আছে 900 ক ডিভাইড কৰিলে কিমান পাম এটো 5 পাম দেন 36 আছে এটুকু 5 ৰে ডিভাইড হ'ব 5 ডিভাইড হতে কিমান 36 পাম তে নেক্সট নাম্বাৰটো কিমান হ'ব আকৌ এটু 5 ৰে ডিভাইড সেম 36 5 ৰে ডিভাইড কৰিলে 7.2 आंसर হ'ব আমাৰ কিমান 7.2 ঠিক আছে আকৌ আপোনালোকে বুজিছে তে নেক্সট প্ৰবলেমটো যাও লাষ্ট কোৱেশ্চনটো লৈ গৈছো ডিফারেন্ট ডিভিজন সিরিজৰ আৰু এটা এক্সাম্পল লৈ লো কি আছে এটো 15120 দেন আছে 2160 360 72 and 18 এতিয়া আমাৰ নেক্সট নাম্বাৰটো উলিয়াব দিছে আগৰ দৰে এতিয়া আপোনালোকে এটো চাব যে এটো কি সিরিজ ডিভিজন সিরিজ বুলি মই কৈ দিছো কাৰণ আপোনালোকে এটো ক'ব পাৰে যে এটো ডিভিজন সিরিজ হয় কিন্তু এক্সামটো দিয়া নাথাকে তেন্তে আমি কেনে ফাইন্ড আউট কৰিব চাব যে কি হৈছে এটো ডাঙৰ আছে এটো সৰু আছে মানে কি কমি গৈছে আৰু এটা চাব আপোনালোকে ঘপকে কম বহুত বেছি কমিছে নেকি यस কমিছে এটো সব 15000 ৰ পৰা কিমান হৈ গ'ল 2100 ত আহি গ'ল গতিকে আপোনালোকে এটো কনফাৰ্মলি ক'ব পাৰে যে এটো কি হয় এটা ডিভিজন সিরিজ এটা কি ডিভিজন কেনেকে এটো ডিভাইড কৰি চালো কিমান পাম 7 পাম এটো ডিভাইড কৰিলে কিমান পাম 6 পাম এটো ডিভাইড কৰিলে 5 আৰু 72 যদি 18 ডিভাইড কৰিম পাম 4 এটা চাব 7 6 হৰণ কৰিছে কি ৰে 7 ৰে হৰণ কৰিছে 6 ৰে 5 ৰে দেন 4 এটা কি হ'ব নেক্সট কি হ'ব obviously এটো 3 ৰে ডিভাইড কৰিব এটা যোনটো এটা স্বাভাৱিকভাৱে কমি আহিছে 7 ৰে ডিভাইড কৰিছে 6 ৰে গৈছে 5 ৰে গৈছে নেক্সটটো 4 ৰে কৰিলে তাৰ নেক্সটটো কি ৰে ডিভাইড কৰিব obviously 3 ৰে কৰিব 18 ক যদি আমি 3 ৰে ডিভাইড কৰো आंसर পাম 6 ঠিক আছে এটো হ'ল আপোনালোকৰ आंसर তো আশা কৰিছো আপোনালোকে ভালদৰে বুজি পাইছে যদি আপোনালোকৰ কিবা ডাউট থাকে মোক কমেন্ট কৰি জনাব পাৰে আৰু যদি ভিডিওটো ভাল পাইছে কাইন্ডলি লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰো কৰিব থ্যাংক ইউ